যোৱাকালি 11 তাৰিখ অনুমানিক 12 মান বজাত আমাৰ বাংলাবাৰী গাঁৱত এই মুজাতি নদীত এটা আকস্মিক দুৰ্ঘটনা ঘটে। ঘটনাটো হ'ল যে আইতাৰ লগত 3জনমান শিশু ছোৱালীয়ে শিশুসকলে মাছ মাৰিবৰ কাৰণে গৈছিল। তাতে হঠাৎ এই 3জনৰ ভিতৰত 2জনী পানীত ডুবি মৃত্যুমুখত পৰে। এতিয়ালৈকে এজনক পোৱা গৈছে, তথাপি পোৱা গৈছে মানে মৃত্যু অৱস্থাত পোৱা গৈছে। ঈশা মাৰ্ডিক মৃত্যু অৱস্থাত পোৱা গৈছে আৰু আনজনী বিউটি মাৰ্ডিক এতিয়ালৈকে পোৱা হোৱা নাই। মই এখেতৰ ওচৰত ছ'চিয়েল মিডিয়াৰ যোগেদি আমি জনাওঁ যে যাতে সিহঁতে ভালদৰে উদ্ধাৰ অভিযান চলায় আৰু যাতে সিহঁতে উদ্ধাৰ কৰে, সেইটোৱে মই আহ্বান জনাওঁ। যাতে SDRF-এ উদ্ধাৰ কাৰ্য চলাই সিহঁতক উদ্ধাৰ কৰে, এইটোৱে মই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দাবী জনাওঁ। বা চৰকাৰলৈ এইটো আহ্বান জনাওঁ যাতে এই দুখীয়া পৰিয়ালকেইটাক যাতে এই দুৰ্ঘটনাত যাতে সিহঁতে সাহাৰ্য আগবঢ়ায়, যিহেতু তেওঁৰ শিশুকেইটাক মৃত্যুমুখত পৰিছে। যাতে এই দুখীয়া পৰিয়ালৰ দুখীয়া পৰিয়ালে যাতে সাহাৰ্য পায়। বডিটো পালে খুলি নিব তিনটা বেশি হলে আকৌ আটকিব।